নমস্কাৰ আজিৰ দিনটো অকলোৰে শুভ হওক আজি মই গুৰুত্বপূৰ্ণ টপিকৰ বিষয়ে আলোচনা কৰিম বিষয়টো কি আপোনালোকে অকলে জানিবলৈ ইচ্ছুক চাগে আজি মই আসাম টেটৰ এটি গুৰুত্বপূৰ্ণ বিষয়ৰ বিষয়ে আলোচনা কৰিম আপোনালোকে স্কিপ নকৰাকে অকনো স্কিপ নকৰাকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাব তেতিয়াহে ভিডিঅ'টিৰ হাৰমৰ্ম বুজি উঠিব গুৰুত্বপূৰ্ণ টপিক বা গুৰুত্বপূৰ্ণ বিষয়টো কি তাক জানিবলৈ আপোনালোকে ভিডিঅ'টি টু বি কণ্টিনিউ কৰি থাকা অকনো স্কিপ নকৰিবা কাৰণ আজি মই অতিকৈ গুৰুত্বপূৰ্ণ আমাৰ সকলোৰে প্ৰয়োজন আছে কাৰণ আমি আসাম টেট দিছোঁ আসাম টেট দি যিসকলে এপিয়াৰ হৈ যিসকলে ফৰ্ম ফিল আপ কৰি মানে অনলাইন কৰিলে পাছ কৰি সকলোৱে অনলাইন কৰিছে কিন্তু তাৰে কিছু সংখ্যকে অনলাইন কৰা নাই কিছু সংখ্যক মানে 5% বা 10% মানুহে অনলাইন কৰা নাই যিসকলে অনলাইন কৰিছে এইসকলে সম্পূৰ্ণকৈ ভিডিঅ'টি স্কিপ নকৰাকৈ চাব তেতিয়াহে ভিডিঅ'টিৰ সম্পূৰ্ণ কথা বুজি 90% বা 98% বা 90% অনলাইন কৰা সকলে ভিডিঅ' অকনো স্কিপ নকৰিবা কাৰণ ভিডিঅ' অতি গুৰুত্বপূৰ্ণ কাৰণ এতিয়া সেৱা অফিচৰ পৰা এটা ৱেবছাইট মুকলি কৰা হৈছে এই মুকলি কৰা ৱেবছাইটত গ'লে আমি কেনেকৈ অনলাইন কৰিছিলোঁ বা কেনেকৈ অনলাইনত ফৰ্ম ফিল আপ কৰিছিলোঁ চব ওলাই পৰি যায় কিছু ভুল কৰি ৰাখিলে এই ভুল কৰি আমি উদৰণি কৰিব পাৰিম নে নোৱাৰিম তাৰ এটা মীমাংসা কৰিব পাৰিম কি ভুল হৈছে তাক চাব পাৰিম এইকাৰণে মই ভাবোঁ সকলোৱে ভিডিঅ'টো স্কিপ নকৰাই চাব মই ফৰ্মটো দেখুৱাই দিম ময়ো ফৰ্ম ফিল আপ কৰিছোঁ ময়ো অনলাইন কৰিছোঁ অনলাইন কৰা ফৰ্মটো মই দেখুৱাই দিম কেনেকৈ ওলাই আপোনালোকে ভিডিঅ'টো তুমি কণ্টিনিউ কৰি চাই থাকা ফৰ্মখন দেখুৱাই দিছোঁ চাব আপোনালোকে সকলোৱে কেনেকৈ লগ ইন কৰিব লগ ইন কৰিলে এনেকৈ ওলাব ৱেবছাইটত লগ ইন কৰিলে এনেকৈ ওলাব লগ ইন কৰাৰ লগে লগে এনেকৈ ওলাব তাৰপাছত আমি এণ্টাৰ কৰিব লাগিব টেট কেটেগৰী এলফি ইউফি তেনেকৈ আৰু ইমেইল আই ডি আৰু এণ্টাৰ কৰিব লাগিব পাছৱৰ্ড তাৰপাছতে আমি লগ ইন হৈ আপুনি যিটো অনলাইন কৰি তাত ইমেইল আই ডি এণ্টাৰ কৰিছিলা তাৰপিছত পাছৱৰ্ড এণ্টাৰ কৰিছিলা এইটো পাছৱৰ্ড ইয়াতো লগ ইন কৰোঁতে ছাবমিট কৰিব লাগিব তেতিয়া ছাবমিট কৰিলে লগ ইন কৰিলে তাৰপাছতে ওলাব এনেকৈ ইয়াত ওলাব ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ কেণ্ডিডেট নেম ফাদাৰ নেম মাদাৰ নেম এনেকৈ ওলাব এইবোৰ আপোনালোকে গুৰুত্বপূৰ্ণভাৱে চাব তাৰপিছত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ওলাব ইয়াত এনেকৈ চাব তাৰপিছত আকৌ লগ ইন কৰাৰ পাছত এইটো ফৰ্ম ওলাব তাৰপাছতে আৰু এইখন ফৰ্ম ছাবমিট কৰাৰ পাছত এইখন ফৰ্ম ওলাব এইখন ফৰ্ম আকৌ চাব ইয়াত কিবা এটা ভুল হৈছে নেকি কিবা এটা মিষ্টেক হৈছে নেকি চাই পিনি আকৌ কিছু আপুনি জানিব পাৰিব তাৰপৰা কল কৰিলে আপুনি সম্পূৰ্ণ কথা তথ্য জনাই দিব পাৰিব তেনেকৈ ইয়াক গুৰুত্বপূৰ্ণভাৱে চাব তাৰপাছতে এইটো ওলাব এইখন একেবাৰে লাষ্ট পেজটো ফৰ্মখনে সম্পূৰ্ণকৈ চাব মূৰৰ পৰা শেষলৈ চাব তাতে গম পোৱা যাব আপোনাৰ কি ভুল হৈছে কিবা মিষ্টেক হৈছে নেকি কিবা ইনকৰেক্ট হৈছে নেকি এইটো সম্পূৰ্ণকৈ জানিব পাৰিব তাৰপিছতে শেষ পৰ্যায়তে এনেকৈ হ'ব আৰু একো ক্লিক কৰিব নালাগে ধন্যবাদ কিছু ভুল ক্ৰুটি ৰৈ গ'লে আপোনালোকে ক্ষমা কৰিব আৰু কোনো বেয়া থিংকিং লৈ SMS কমেণ্ট নকৰিব কমেণ্ট কৰিব ভাল থিংকিং লৈ জয় অসম ধন্যবাদ